নমস্কাৰ প্ৰিয় দৰ্শক, এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। শিল্পী সমাজৰ বাবে এক ভয়ংকৰ খবৰ। বিশিষ্ট অভিনেতা নিপন গোস্বামী ডাঙৰীয়া আৰু এই পৃথিৱীত নাই। আজি পুৱা 9:15 নেম কেয়াৰ হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে মৰমৰ অভিনেতাজনে। উল্লেখযোগ্য যে হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ আছিল অভিনেতাজন আৰু নেম কেয়াৰ হস্পিটেলত আজি কেইদিনমান আগৰ পৰা চিকিৎসাধীন হৈ আছিল জনপ্ৰিয় অভিনেতাজন। অভিনেতাজনৰ মৃত্যুত অসমৰ শিল্পী সমাজৰ বাবে এটা ডাঙৰ ক্ষতি, যিটো ক্ষতি আন কোনেও পূৰণ কৰিব নোৱাৰে। হাজাৰ সপোন বুকুত বান্ধি তেওঁ গুচি গ'ল অজান দেশলৈ আৰু কেতিয়াও ঘূৰি নহাৰ বাটেৰে। তেওঁৰ মৃত্যুত সঁচাকৈ আমি বহুত আঘাত পাইছোঁ। শিল্পী সমাজত তেখেতৰ অৱদান সঁচাকৈ সদায় অতুলনীয় হৈ ৰ'ব। শেষত তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু লগতে আমাৰ চেনেলৰ তৰফৰ পৰা, আমাৰ দৰ্শকৰ তৰফৰ পৰা তেখেতক অজস্ৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। প্ৰিয় দৰ্শক, ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। শেষত তেখেতৰ অভিনয় জগতৰ কিছু ভাল লগা দৃশ্যাংশ উপভোগ কৰোঁ আহক। পুৱাই মিচিকে হাঁহি যে জক ধুই আহকৈ। কি ধুওঁ? মুখ হাত গোটেই হাতে মুখে কলা লগা একেবাৰে বুন্দা মেকুৰীটোৰ নিচিনা হৈ আছে। মেও মেও দিয়া মই যাওঁ এতিয়া।